ঢকুৱাখানাত TMPK, TMMK আৰু MMKৰ দ্বিবাৰ্ষিক অধিৱেশনৰ আয়োজন। অসমৰ দ্বিতীয় বৃহত্তম জনজাতি মিচিংসকলে ঢকুৱাখানাৰ TMPK, TMMK আৰু MMKৰ ঢকুৱাখানা জিলা সমিতিৰ দ্বিবাৰ্ষিক অধিৱেশন আজিৰ পৰা আৰম্ভ কৰিছে। Peratok kanalo, geram potoku, tupak manu goksa legdong, rupi pego, lupago, sangga bodori aru komodori, TMMK আৰু MMK আজি দ্বিবাৰ্ষিক অধিৱেশনখনি আজিৰ পৰা আৰম্ভ হৈছে। আৰম্ভ হোৱাৰ ফালৰ পৰা আমাক ৰাইজে বহুত সহায় সহযোগিতা কৰিছে। আমি ডিষ্ট্ৰিকশ্যন ফালৰ পৰা আমি প্ৰায় 1200 মানুহক আমি আহাৰৰ যোগান ধৰিছোঁ আৰু অহাকালিলৈ আমাৰ মিচিঙৰ শিল্পী তৰুলতা কুটুম বাইদেউ আহিব। গতিকে এই ফাংচনৰ কাৰণে আমি 50জন ভলণ্টিয়াৰক নিয়োগ কৰা হৈছে।